हेलो एभ्रिवान কি খবৰ আপোনালোকৰ মই মানে পুনৰবাৰ স্বাগতম জনাইছো মোৰ অন্য এটি ভিডিঅ'লৈ আশা কৰো সকলো ভালে আছে কুশলে আছে আগন্তুক দিনবিলাক ভালে থাকো তাৰে কামনা কৰো আজি মই ভাবিছো ৰঙা বুট অলপ তিয়াই থৈছিলো তাকেহে ৰঙা বুটৰে অলপ ঘুগুনি বনাও বুলি ভাবিছো যেহেতু আজি অকমান আমাৰ ঘুগুনি খাবলৈ মন গল এয়া পিয়াজ দুটা মিহি মিহিকে কাটি লৈছো আলু দুটাও কাটি ললো এফালে বীজ জলকীয়া এটা লৈছো বৰ পইনত যেন নাই লগা দেখিবলৈ নহয় জানো বিশেষকে জলকীয়াটো আনিছো ইমান জ্বলা খাব নোৱাৰি এফালে পদুনা অকমান কাটি লৈছো নহৰু দুটা লৈছো এটা নহৰু গোটাকে লৈছো এটা নহৰু হেইকৈ লৈছো কিন্তু আদা অকন মই আনা হোৱা নাই বাৰু আদা অকমান লাগিব এফালে এটা তেজপাত লৈছো এয়া পদুনাখিনি পিছে এতিয়া প্ৰয়োজন নহয় অকমান দেৰিকেহে প্ৰয়োজন হ'ব ইফালে ঘুগুনি বনাবলৈ হলে আকৌ ৰঙা বুটৰ ঘুগুনিটোত অকমান টেঙি টেঙি ভাব এটা হলে ভাল লাগে খাই কিন্তু আজি মোৰ বিলাহী নাই যেহেতু হেহে আজি ভাবিছো সিম্পলকে বনাও আৰু তাকে আপোনালোককো দেখুৱাম ভিডিওটো শেষলৈকে চাই থাকিব এফালে মই কুকাৰটো পাতি ললো কুকাৰতে একেকবতে ভাজি পেলাই বনাই দিম আৰু এফালে মই এই কুকাৰটো গৰম হৈ গল ইয়া মিঠাতেল দি দিলো তেলটো বৰ সৰকে দিয়া নাই মই হিচাপত দিছো আৰু যেহেতু মোৰ বুটমা কম হলিও তেলটো বেছি খালে বেয়া হেহে কমাই দিছো এফালে মোৰ তেল গৰম হৈ গল এফালে পাঁচফোৰণ দি দিলো এফালে তেজপাতটো দি দিলো কিন্তু মোৰ গেছৰ মিডিয়ামটো অকমান বেছি হৈ আছিল অলপ কমাই দিছো আৰু এফালে পাঁচফোৰণটো জ্বলা নিচিনা হৈ গৈছেগে এফালে মই পিয়াজো দি দিলো এফালে মোৰ পিয়াজখিনি অলপ ভাজি হলগে এয়া মই জিৰা গুৰি মিট মছলা গুৰি অকমান গৰম মছলা আৰু হালধি লগতে এড কৰি দিছো এতিয়া মই বুটখিনি ইয়াতে ঢালি দিম আপোনালোকে বিলাহী থাকিলে বিলাহী মিক্সিত দি ইয়াত দি দিলে ভাল লাগিব খাই মোৰ যেহেতু আজি বিলাহী নাই কিয়া ভালদৰে মছলাখিনি খান খোৱালৈকে অকমান ভাজি পেলাই পানী দি দিব পৰা হ'ব আৰু ইয়াতে অকমান মই ইয়াতে কাটি থোৱা আলু দুটাও দি দিলো আলু নিদিলেও হয় বাৰু ঘুগুনি বুলিলে আলু নহলেও আপত্তি নাই মই দুটা দি দিছো আৰু মই ইফালে কাটি থোৱা আদা নহৰুটো দি দিছো আদাটো দেখুৱা নাছিলো বাৰু পাছত মই একেলগতে খুন্দি আদা নহৰু দি দিছো আৰু ইয়াতে গোটা নহৰু এটা দি দিছো মোৰ বুটখিনি এফালে ভাজি হৈ গৈছে আৰু এতিয়া মই ইয়াতে পানী এড কৰিব পাৰিম আৰু
এয়া মই বুটখিনি পৰিমাণ অনুযায়ী পানীটো দিছোঁ আৰু বৰ বেছিও দিব নালাগে, একেবাৰে কমকৈও দিব নালাগে, যিহেতু বুটৰ বাকলিটো অকণমান খহটা নিচিনা হয়, সেয়েহে পটককৈ শুহি যাব পাৰে পানীটো। সেইকাৰণে পানীটো আপোনালোকৰ পৰিমাণ অনুসৰি দিব আৰু বস্তুটো সিজালৈকে অকণমান সময় লাগিব। এইফালে মই নিমখ দিয়া নাছিলোঁ, এয়া নিমখ অকণমান দি দিছোঁ। বৰ মছলা পাতি ব্যৱহাৰ কৰা নাই, কমকৈ দিছোঁ আৰু বৰ বেছিকৈ দিবলৈও বেয়া, যিহেতু সৰু ল'ৰা ছোৱালী থকা ঘৰত বেছি মছলা পাতি খাবলৈ অকণমান দিগদাৰী হয়। ইফালে মই সাফৰটো লগাই দিলোঁ, অকণমান দেৰি এটা হুইচেল মৰালৈকে ৰৈ দিওঁ আৰু এয়া মোৰ হৈ গ'ল। হুইচেল মৰাটো নেদেখুৱালোঁ আৰু পুনৰ খুৱাবলগীয়া হ'লগৈ, সেয়েহে এয়া ঘুগুনি হৈ গ'ল। চিম্পুলকৈ হৈছে আৰু এনেই ৰঙা বুটটো খাবলৈ বেয়া লাগে, প্ৰসাদত হ'লেও প্ৰসাদবিলাকৰ ৰঙা বুট দিলেও বৰ খাই ভাল নালাগে। যদিও এনেই অকলশৰে বুটটো তিয়াই থৈ এনেকৈ ঘুগুনি বনাই খাই চাবচোন, বহুত ধুনীয়া লাগে খাবলৈ। মটৰৰ ঘুগুনি যেনেকুৱা হয় তাতকৈ অকণমান বেছিহে ধুনীয়া লাগে। এইফালে যে মই পদুনা পাতটো কাটি থৈছিলোঁ, পদুনা পাতটো এতিয়া এড কৰি দিছোঁ ইয়াত। ইয়াৰ ধুনীয়া গোন্ধ এটা আহে, ধনিয়া নিচিনা গোন্ধ এটা আহে আৰু এতিয়া মোৰ ঘুগুনি হৈ গ'ল আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব, আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টটো কৰিবই। কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো অল কৰি দিব, তেতিয়া মোৰ আহিবলগীয়া ভিডিঅ'সমূহ পাই থাকিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বাই বাই, পুনৰ আকৌ কাইলৈ লগ পাম।